फ्रेंड्स प्रेटियस आइडियाলৈ স্বাগতম জনাইছো। আজি মই বিছনি বনাব লৈছো। মানে মোৰ আগৰ ভিডিঅ'খনত বিছনি যেটো বিছনি বনাইছিল হেতুকে অলপ বেলেগ ডিজাইন হ'ব, কিন্তু মোৰ ফ্ৰেন্ড এজনে কৈছিল যে বিছনিখন বেলেগ অলপ ডিটেইলছত বনাবলৈ, সেই কাৰণে মই এটা বেলেগ বিছনি এখন বনাব লৈছো। এনেকুৱা চাওক, এইটো ডিজাইনৰ মই এবাৰে বিছনি এখন বনাম। তেনেহলে অলপ ভালকে ডিটেইলছত বনাইছো, চাই লব আপোনালোকে মই কেনেকৈ বনাও। এয়া চাওক, এটা মই ইয়া বাল্টিঙৰ ৰিং লৈছোঁ, আপোনালোকে এলুমিনিয়ামৰো ল'ব পাৰে। এতিয়া এইটো ৰিংটোত মই গোটেই চাৰ্কেল দি ৰাউণ্ড কৰি সূতাখিনি টানি ল'ম। এয়া চাই লওক ভালকৈ। আৰু এইটো মই যেনেকৈ ডিজাইনত এইটো সূতাখিনি যেনেকৈ বান্ধিছোঁ আপোনালোকে সেম তেনেকৈ বান্ধিব, তেতিয়া বেজি সোমাওঁতে কষ্ট নহয় আৰু সূতাটো ফাঁচি গ'লেও ওলাবৰ কাৰণে কষ্ট নহয়। এয়া চাওক, গোটেইখিনি চাৰ্কেলটা মোৰ ৰাউণ্ড কৰা হৈ গ'ল। এতিয়া এইফালে চাওক, এই যে এইটো যে যোনটো ডিজাইনত মই এইটো গুঠিছোঁ সেইটো ডিজাইনত কৰিলে মানে কি হয়, ইফালতে যেতিয়া বেজিটো যেতিয়া সোমাই দিম তেতিয়া যদি সূতাটো যদি গণ্ডগোল যদি হৈ যায় আপোনাৰ বহুতে, তেতিয়া আকৌ সিফালেদি উলিয়াই কিনে আপোনালোকে আকৌ সোমাব পাৰিব। সেইকাৰণে এইটো এনেকৈ গাঁঠিছোঁ। এনে বেলেগে কাপোৰো গাঁঠি লয়, কাপোৰেদিও চিলাই লয়, কিন্তু মই এনেকৈ ৰাউণ্ড কৰিছোঁ। এতিয়া পুৰা সমানে সমানে এইডাল ৰছীটো টানিব লাগিব সূতাটো। এই সূতাটো মই 10টা বা 12টামান লৈছোঁ। 1 প্লাই সূতা হয়। 0 প্লাই যদি লয় আপোনালোকে তেনেহ'লে কমেও 16ডালমান টানি ল'ব লাগিব, আৰু যদি 1 প্লাই হয় তেনেহ'লে 12টা বা 13টামান টানিলেও হয়। এনেকৈ ইয়াৰ মাজেদি টানি লৈছোঁ। এয়া চাওক, এই সূতাখিনি মই 9টা লাইন টানিছোঁ। এয়া 9টা লাইন হয়, 11টাও ল'ব পাৰে, কিন্তু মই 9টা লৈছোঁ। 9টা দিয়ে মই এইটো গুঠিছোঁ। আৰু ইফালে এতিয়া নীলা সূতাৰে মই 4টা লাইন ওপৰত উঠিব আৰু এটা লাইন তলত নামি আকৌ 4টা উঠিব। 9টা হয়তো সেইকাৰণে কৈছোঁ যে 4টা লাইন ওপৰত উঠিব, তাৰপিছত মাজৰ এটা নামিব আৰু বাকী 4টা উঠিব। আৰু সূতাখিনি যদি এনেকৈ ঝুট লাগি যায় আপোনালোকে এনেকৈ ফালি ল'ব। আৰু ডাঙৰ বেজি হ'লে গুঠিব ভাল হয়, যদিহে আছে তেনেহ'লে ডাঙৰ বেজিয়ে ল'ব। এতিয়া ছেকেণ্ড লাইনটো হৈছে ওপৰত 3টা উঠিব আৰু 3টা তলত নামিব, আকৌ 3টা উঠিব, 3টা উঠিব, 3টা নামিব আৰু 3টা উঠিব। এতিয়া আকৌ এবাৰ 3 নম্বৰ লাইনটো হৈছে 2টা উঠিব, বাকী 5টা নামিব আৰু 2টা উঠিব, 2টা উঠিব, 5টা নামিব আৰু 2টা উঠিব। আৰু এইবাৰ এটা উঠিব, বাকী গোটেইকেইটা নামিব এটা, আৰু লাষ্টত এটা উঠিব। মানে ছাইডত এটা উঠিব, বাকী গোটেইখিনি মাজত নামিব, বাকী 7ডাল নামিব, 2টা উঠিব। এনেকৈ কৰি গৈ থাকিলে আপোনাৰ ফুলটো উঠি যাব। এতিয়া হৈছে মাজত গোটেই 4টা নামিব আৰু এটা উঠিব আৰু গোটেই 4টা নামিব।
আগত যেনেকৈ ফাৰ্ষ্টত যেনেকৈ চাৰিটা উঠিছিল, এটা নামিছিল, আকৌ চাৰিটা উঠিছিল, এইবাৰ চাৰিটা নামিব, এটা উঠিব আৰু চাৰিটা নামিব। তেতিয়া মাজৰ ফুলটো উঠিব, মাজৰ টোপটো উঠি যাব। এইটো ফুলটো বনোৱাৰ বহুত ইজি হয়। আপোনালোকে যদি এবাৰ বনাইছে তেনেহ'লে গম পাব যে কিমান ইজি হয় বনাবলৈ। এতিয়া হ'ব ফাৰ্ষ্টত এটা উঠিব, গোটেইকেইটা নামিব, তাৰপিছত এটা উঠিব, এটা লাইন উঠিব, বাকী গোটেইকেইটা লাইন পৰিব, তাৰপিছত আৰু এটা উঠিব। এয়া চাওক, ছাইডত এটা এটা উঠিছে, বাকী গোটেইকেইটা নামিছে তলত। এতিয়া আকৌ দুটা উঠিব, বাকী 1 2 3 4 5টা নামিব, তাৰপিছত আকৌ দুটা উঠিব, মানে চাইডে চাইডে দুটা উঠিব আৰু মাজত গোটেইখিনি নামিব। এই লাহে লাহে আমাৰ ফুলটো উলিয়াই আহিছে। অলপ ঝুট লাগি গ'ল, মই আকৌ এনেকৈ সূতাখিনি ঘূৰাই লৈছোঁ। মই দুটা সূতা ওৱান প্লাই লৈছোঁ। এতিয়া হ'ব তিনিটা উঠিব, তিনিটা নামিব, আকৌ তিনিটা উঠিব, তিনিটা নামিব, তিনিটা উঠিব, তিনিটা নামিব, তিনিটা উঠিব, তিনিটা নামিব, আকৌ তিনিটা উঠিব। এতিয়া লাষ্টৰ লাইনটো হৈছে চাৰিটা উঠিব, এটা নামিব, আকৌ চাৰিটা উঠিব, মাজত এটাহে পৰিব, বাকী গোটেইকেইটা উঠিব। এয়া চাই লওক। এনেকৈ আমাৰ ফুলটো এতিয়া হৈ গ'ল। এনেকৈ যিমানখিনি বাকী ফুল হৈছোঁ চব ফুলখিনি একেটা লাইনে হয়, যেনেকৈ মই ফাৰ্ষ্টৰ পৰা ক'লোঁ আপোনালোকক। সেনেকৈ এইটো ফুলটো গোটেই বিচনীখন এটা ফুলেই হয়, আৰু এতিয়া ফাৰ্ষ্টত যেনেকৈ গুঠিলোঁ তেনেকৈ গুঠিব লাগিব। এতিয়া নেক্সট লাইনটো এনেকৈ হ'ব। খালি এটা কথা কৈ দিওঁ, এতিয়া যোনটো এইটো ব্লু কালাৰ ফুলটো উঠিছে, নীলা কালাৰ ফুলটো উঠিছে, এতিয়া নেক্সট লাইনত নীলা কালাৰ ফুলটো নুঠে, মানে পিংক কালাৰটো উঠিব। এইটো এতিয়া চাৰিটা নামিছে, এটা উঠিছে, চাৰিটা নামিছে। আগত যেনেকৈ ফাৰ্ষ্টত চাৰিটা উঠিছিল, এটা নামিছিল, এটা বাকীখিনি উঠিছিল। এতিয়া এইটো নেক্সট লাইনটো এটা নামিব, মানে চাৰিটা নামিব, এটা উঠিব, বাকীখিনি নামিব। তাৰপিছত এতিয়া তিনিটা নামিব, তিনিটা উঠিব, তিনিটা নামিব। এতিয়া আকৌ দুটা নামিব, বাকীখিনি উঠিব, আকৌ দুটা নামিব।
এতিয়া আকৌ এটা উঠিব, এটা নামিব, বাকিখিনি উঠিব, এটা উঠিব। আমাৰ বিচনীখন লাহে লাহে হ'বলৈ ধৰিছে, প্ৰায় হৈ গ'ল বুলি ক'ব পাৰি, আধা আধি হৈয়ে গ'ল। ভিডিঅ'ৰ মাজতে ক'লোঁ, ভিডিঅ'টি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।
এয়া আমাৰ বিচনীখন সম্পূৰ্ণ হৈয়ে গ'ল। চাওক, দেখিবলৈ বৰ ধুনীয়া হৈছে। এয়া এতিয়া গোটেই ছাইডৰ ৰাউণ্ডটো দি কাপোৰেদি মেৰিয়াই দিম। তেতিয়াহে ৰিংখিনি যিহেতু অলপ তেৰা বেকা হৈ আছে সেইখিনি দেখি নাপাব। এনেকৈ গোটেই ৰাউণ্ডটো গাঁঠি ল'ব লাগিব। ৰাউণ্ডখিনি চিলাই মাৰা হৈ গ'ল। এতিয়া চাওক, এনেকৈ চিলাই ল'ব লাগিব। এখন বিচনীত প্ৰায় আধা মিটাৰতকৈ কম কাপোৰে লাগে এইখিনি ৰাউণ্ডখিনি চিলাবৰ কাৰণে। এনেকৈ অলপ অলপ কোচ কৰি কিনে গোটেই ৰাউণ্ডটো চিলাই ল'ম। এয়া চাওক, দেখিবলৈ বৰ ধুনীয়া হৈছে। আৰু সেইখিনি চাইডে চাইডে মই চিলাই দিছোঁ যাতে কোচখিনি মেল খাই নাথাকে। আৰু এতিয়া বিচনীত লাঠিটো আমি লগাই দিছোঁ। সন্মুখত এনে মই অলপ ফুলৰ ডিজাইন নিচিনা কৰি দিছোঁ বাঁহৰ। এইখিনিত সূতাখিনিৰে দেখিবলৈ বৰ ভাল হৈছে। আৰু মোৰ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব।